এয়া দেখিবলৈ পাইছে তো কেনেকুৱা আৱাজ তো আজি আপোনালোকলৈ এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। তো গাইজ আপোনালোকে কম খৰচত আপোনালোকে বম ফুটাব পাৰিব। তো গাইজ আজি দেৱালীৰ সৈতে মই আপোনালোকৰ ওচৰত এইটো ভিডিঅ'টো আগবঢ়াইছোঁ। তো চাওক, আমাক পোনপ্ৰথমে লাগিব এয়া আছে আমাৰ চাইকেলৰ ভল্টিউব। তো তাৰ আগতে এনেকুৱা এটা লাগিব কানেকশ্যন। তো গাইজ এই কানেকশ্যনটোৱে আৰু এইটো মিলাই কিনে তো আজি আপোনালোকক এটা বুম বনাই দেখাম। তো সেই বুমটো কেনেকৈ বজায় তো ভিডিঅ'টো শেষলৈ চাই যাব, তো সকলো বুজি পাব। তো গাইজ তাৰ আগতে আমাক লাগিব বাঁহ, আৰু এয়া বাঁহ আছে। তো আমি বাঁহ কাটিম। তো যিহেতু বেছি নালাগে, ইমানখিনি বাঁহ লাগে, তো এয়া কাটা বাঁহ আছে। তো আমি ইয়াৰ পৰা লৈ ল'ম আধা। তো গাইজ আমি এডাল বাঁহডাল লৈ লৈছোঁ। তো ইয়াতে আমি এইখিনিতে হোল এটা কৰি দিম। তো এইটো আমি ইয়াত লগাই দিম। তো তাৰ আগতে আমি এইটো ইয়াত যিটো টিউব লাগি আছে ন, এই টিউবটো খুলি দিব লাগিব। তো বলক দেৰি নকৰি আমি টিউবটো খোলোঁ। গাইজ আমি টিউবটো এনেকৈ খুলি ল'লোঁ ইয়াৰ পৰা। তো ছেপাৰেট কৰি ল'লোঁ। তো আমাক এইখিনি নালাগে টিউবখিনি। তো গাইজ এইকেইটা বস্তু লাগিব। তো ইয়াত এইটো এনেকৈ লগোৱা হৈ থাকিব লাগিব। এইটো আমি থৈ দিছোঁ, পিছত কানেকশ্যন কৰিম। তো গাইজ এতিয়া এই মাৰি পাত জ্বলিলে। তো গাইজ এই মাৰি পাত এতিয়া এনেকৈ কাটি আমি ইয়াতে হোল এটা বনাই দিম। তো গাইজ ইয়াতে হোল এটা কৰিব লাগিব। সেইটো এনেকৈ সোমাই দিব লাগিব। গতিকে আমি এইখিনিতে হোল এটা কৰিম। খুলি ল'ব। তো গাইজ এই চিনটো দেখিছে। তো ইয়াতে আমি এনেকুৱা জোঙা সঁজুলি এপাত লৈ হোলটো কৰি দিম। এটা হোল কৰি দিলোঁ। তো আপুনি এটা হোল কৰি ল'ব। তাৰপিছত কানেকশ্যনটো ল'ব। কানেকশ্যনটো এনেকৈ কৰি ল'ব। তো তাৰপিছত ইয়াতে আমি এনেকৈ কানেকশ্যন কৰি সোমাই দিম। সেইটো সোমাই লৈ তাৰপিছত ইয়াতে নটটো লগাই দিব। তো গাইজ এনেকৈ নটটো টাইট কৰোঁ। তো নটটো টাইট কৰি তো ইয়াত যিটো ভল্টিউব আছিলে, তো এইটো ভল্টিউবটো লগাই ল'ব। তো ইয়াতে এনেকৈ ভল্টিউবটো লগাই ল'ব। তো লগাই লোৱাৰ পিছত ইয়াৰ জোখৰ কানেকশ্যনটো ইয়াৰ ফুটাটো যিমান ডাঙৰ, তো তাৰ ফুটাটো সোমোৱা জোখৰ এটা গজাল লৈ ল'ব। তো গাইজ এয়া আমাৰ হৈ গৈছে বম। তো আপোনালোকে এনেকৈ বনাই ল'ব, ধুনীয়া মাৰি এপাত চাচি। তো আপোনালোকে দেখা পালে এইটো আমি কেনেকৈ কানেকশ্যন কৰি ল'লোঁ। তো চাইকেলৰ টিউবৰ পৰা এইটো খুলি লৈছোঁ। তো টিউবৰ পৰা খুলি লৈ এনেকৈ ধুনীয়াকৈ কানেকশ্যন কৰি দিব। তো বলক আমাৰ এয়া সম্পূৰ্ণ হৈ গৈছে। তো আমি এতিয়া ইয়াত গজাল এটা লৈ ধুনীয়াকৈ, আৰু আপোনালোকক মেচ এটা লাগিব। তো মেচটো ল'ব লাগিব। এটকা দি, তো যদি এটকাত আপোনালোকে কেইটা বম বজাব পাৰিব। তো বলক মেচ আৰু ইফালে গজালটো আনিলোঁ। তো ইয়াতে গজালটো সোমাইছে। তো গজালটো সোমাব লাগিব। তো পূৰা ফ্ৰী কৰি ল'ব। তো গাইজ তাৰপিছত আমি এয়া মেচৰ কাটি আছে। তো মেচৰ কাটিৰ পৰা আৰু দুটা আমি ইয়াত সোমাই দিম। তো ইয়াত সোমাই দি গজালটো দি আমি তো চাই যাওক। তো কেনেকৈ আৱাজ দিয়ে, কেনেকুৱা আৱাজ দিয়ে, তো আপোনালোকে চাই যাওক। তো গাইজ এয়া মেচৰ সাৰ আমি ইয়াত এনেকৈ ভৰাই ল'ম। মেচৰ সাৰ ভৰাই লৈছোঁ। তো গাইজ আমি এটা মেচৰ সাৰ দিলেও হয়। তো এটা দিলে অকণমান কমকৈ বজিব, আৱাজটো কম দিব। গতিকে দুটা মেচৰ কাটি লৈ দিওঁ। তো গাইজ আপোনালোকে বনাব, বনাই কিনে এনেকৈ বজাব। তো চাওক, দুটা মেচৰ কাঠি মই লৈছোঁ। তো দুটা মেচৰ কাঠিত কিমান আৱাজ দিয়ে তো চাওঁ। তো বজেনে নবজে চাওঁ প্ৰথমতে। তো এয়া দুটা মেচৰ কাঠি লৈ লৈছোঁ। তো গাইজ দেখিলে কেনেকৈ বজে। তো এবাৰ আমাৰ
আৰু এজন ল'ৰা বজাব। এয়া চাওক বজাই দেখা দিব। তো গাইজ দুটা হাতীয়েদি কিমান আৱাজ দিছে তো আপোনালোকে নিশ্চয় দেখিছে। তো যদি যদি বেছি আৱাজটো যদি টান কৰিব বিচাৰে তেতিয়াহ'লে আৰু এটামান হাতী ভৰাই দিব। মানে যিমান হাতী দিয়ে সিমান বজিব। জাষ্ট গোটেই সোপা হাতী নধৰিব, গতিকে 3-4মান হাতী দি দিব। তো বেছি আৱাজটো বেছি দিব। তো ইয়াত ভয় কৰিবলগীয়া কোনো কথা নাই, চিটিকি নাহে, কিন্তু কাণখন অকণমান খপা মাৰি ৰাখিব, কাৰণ কাণত বৰ বেয়াকৈ পৰে জোৰটো। তো গাইছ এয়া চাওক ভৰাই আছে। গাইছ এয়া চাওক এইবাৰ বজাব আমাৰ এয়া বাবু। এয়া দেখিবলৈ পাইছে তো কেনেকুৱা আৱাজ। তো আপোনালোকে এবাৰ বজাই চাব, তো বজাই চালে গম পাব। তো এয়া চাওক এইটোৱে হৈছে এটকাত আপুনি কেইটা বোম বজাব পাৰিব। চাওক বহুত বোম বজাব পাৰিব এটকাত। তো এয়া চাওক আপোনালোকে এনেকৈ বনাই বজাব পাৰে। তো কম খৰচত বোম ফটকা বজাওক। হেপ্পী দেৱালী সকলোলৈ শুভেচ্ছা থাকিল।